तो हेलो यूट्यूब फैमिली वेलकम बैक टू माय चैनल अफजल ब्लॉग्स। तो আজি আমাৰ ঈদ ডাঙৰ ঈদ এইটো বকৰি ঈদ বুলি কয়। তো আজি 21 তাৰিখ। তো এনে ওলাই আহিলো আপোনাৰ এফালে আমাৰ মানে ঘৰৰ কাষৰে এখন দন্দুৱা বিল। তো এই বিলখনৰ ওচৰতে বোলে এপাক এনে ৰাউণ্ডটো মাৰি আহোঁ। কিনো কৰিম ব্লগ ভালকৈ বনাবলৈ ক'তো যাবলৈ পৰা নাই। তো ঘৰতে বহি এতিয়া আৰু ঈদ বুলি আজি ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা কি কৰোঁ গোটেইখিনি দেখুৱাম বুলি, কিন্তু মানে কিবা এটা অসুবিধাৰ কাৰণে বনাব পৰা নাই। তো এতিয়া হঠাতে আহি গ'লোঁ। এতিয়া আবেলি মানে প্ৰায় আপোনাৰ 4টামান বাজিম। তো এতিয়া আহিলোঁ অলপমান ওলাই পেলাই দন্দুৱা বিলখন আপোনালোকক দেখুৱাওঁ। আগতে ইয়াত সৰুতে বহুত বৰশী মাৰিছিলোঁ ইয়াত দন্দুৱা বিলখনত। তো এতিয়া এখন বিল মানে আপোনাৰ কি কৰিলে মানে কাৰোবাক মানে দি দিলে যে, চ' এতিয়া ইয়াত বৰশী চৰশী মাৰিবলৈ নিদিয়ে। চ' ঈদ আপোনালোকৰ এইফালে কেনেকুৱা গ'ল জনাব কমেণ্ট কৰি। তো আমাৰ এইফালেতো ঈদ ভালে ভালে গৈছে। তো এতিয়া আহিছোঁ বোলো আপোনালোকৰ আমাৰ বিলখন অলপমান চাওক, ঈদ বুলি নি আৰু দেখুৱাম কি ক'তো যাবলৈ নাপালে মানে ভাল নালাগে। ঘৰৰ ওচৰতে সদায় ভিডিঅ' বনাই থাকিবলৈ মানে কি দেখুৱাম, যিখিনি দেখুৱাইছোঁ আপোনালোকক প্ৰায় এইখিনি বস্তু মানে দেখা পাইছেই। চ' এসপ্তাহমানৰ পিছত মানে গুৱাহাটী যাম। তো গুৱাহাটী গ'লে গুৱাহাটী ব্লগ পাই থাকিব আৰু লাহে লাহে। তো এতিয়া এবাৰ দন্দুৱা বিলখনৰ নাজাৰাটো চাওঁ আহক। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দন্দুৱা বিলত মানে আপোনাৰ ফটো শ্বুট কৰিবলৈ ইমান ধুনীয়া প্লেচ হয়। আপোনাৰ চাৰিওফালে চাব দেখা পাব। মই মোৰ কেমেৰাত মানে আপোনাৰ বহুত দূৰত আছেতো, এইখিনিত ল'ৰা ছোৱালীখিনি এইখিনিত অলপমান মানে আহিছে বহুত ল'ৰা ছোৱালী ফটো শ্বুট কৰিবলৈ। তো মানে প্লেচটো কিয় কাৰণে ভাল, বেক চাইডে আপোনাৰ পানী মানে ছাইডত পানী আৰু প্লাছ আপোনাৰ চাৰিওফালে গ্ৰীণ দেখাই পাইছে চাগে ভিডিঅ'ত, চাৰিওফালে গ্ৰীণ। তো সেইবাবে মানে ফটো শ্বুট কৰিবলৈ ইমান ধুনীয়া মানে। তো আহে সকলো ল'ৰা ছোৱালী ইয়াত ফটো শ্বুট কৰিবলৈ। তো চিনাৰীটো বেকগ্ৰাউণ্ডৰ চিনাৰীটো বহুত DSLR লৈ পেলাই আৰু ফটো মৰা মোচন কি চাব, কিন্তু আমাৰ মোবাইলৰ কেমেৰাই বেষ্ট। তো ঈদৰ শুভেচ্ছা থাকিল আপোনালোকক সকলোকে। তো হেপী ঈদ মুবাৰক লাষ্টত কৈছোঁ বাৰু। তো আজি ভাল কণ্টেণ্ট নাছিল। চ' ভাবিলোঁ কি যে এনেই দন্দুৱা বিলৰ ওচৰৰ এইখিনি আমাৰ প্লেচটো দেখুৱাওঁ, এইটোকে কণ্টেণ্ট বনাই ল'লোঁ। কি কৈছে গৰু কেইজনী মানে আপোনাৰ বাৰে হানি খেদি আহি আছে। কি বেয়া পাইছোঁ মোক ভাই কচোন, কি বেয়া পাইছোঁ কওঁ এই ভিডিঅ'ত কিবা এটা কওঁ। ঈদ মুবাৰক। তো বিলখনৰ মানে সীমা এইটো, ইয়াৰ পৰা একেবাৰে এনেকৈ হৈ আপোনাৰ ইফালে লাগি আছে, একেবাৰে এইফালে এনেকৈ টাৰ্ণিং এটা লৈ পেলাই তো তালৈকে লাগি আছে। এতিয়া চাওকচোন পিছবেলা চিনাৰীটো কি মানে কিছু আৰু। তো ইয়াত ভাইটি এজনে বৰশী মাৰিছে। মাছ পাইছা? পোৱা নাই? মাছ ধৰে নে নধৰে? মোনাত কি থৈ দিছা নহ'লে? হা কি মাছ? পুঠি? তো ইয়াত বৰশী আমি আগতে মাৰিছিলোঁ বহুত। তো এতিয়া মানে বৰশী মাৰিব নিদিয়া হ'ল, বিলখন মানে আপোনাৰ হেৰি দিয়াৰ মানে লিজত দিয়াৰ পৰা। চ' এতিয়া তো এইখিনিয়ে আছিল অলপমান টিকুটমান ভিডিঅ' এটা। তো দন্দুৱা বিলখন দেখুৱালোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেল আজি হ'ব দিয়ক আৰু। তো ভালে থাকক, সুখে থাকক, একে কামনা কৰক। বিলখন চাই থকাৰ মাজতে বলক আমি মানে ঈদ বুলি আমাৰ মানে সৰু ল'ৰা ছোৱালী কিছুমানে আৰু তাৰ লগত ডাঙৰ ল'ৰা কিছুমানেও যোগ দি পেলাই খেল এখন খেলি আছে, ভলীবল খেল। আগতে দেখুৱাইছোঁ, এইবাৰো চাওক ঈদ বুলি। তো তাৰ মাজতে বলক খেলখন চাই আহোঁ বলক।